ওপৰত চাওক স্ন'ফল পৰিছে দেখিছেনে ওপৰত চাওক ওপৰত দোস্ত দেখিছে সকলোৰে বৰফ খেলাত ব্যস্ত হৈ আছে। তো দোস্ত এয়া দেখিছে এয়া হ'ল ভাৰত আৰু আমি বৰ্তমান গৈ আছোঁ অৰুণাচল প্ৰদেশ ষ্টেটত। তো আমি যিটো জেগাত গৈ আছোঁ সেই জেগাটোৰ নাম হ'ল মায়োডিয়া। তো দোস্ত আমি সকলো ৰাইডাৰ্ছে যিহেতু অৰুণাচলৰ বহু ভিতৰত আৰু মেইন ৰোড বহু ভিতৰত কমচে কম 100 কিলোমিটাৰ পাৰ হৈ গ'লোঁ আৰু কিছু দূৰ যোৱাৰ পাছত আমি এখন ব্ৰিজ পাওঁ। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু দেখিছে যে এয়া ৰাতিপুৱা বেলা যিহেতু সূৰ্য ওলাই আহিছে, বিৰাট সুন্দৰ লাগিছে জেগাটো চাই। চাৰিওফালে যেন আমি আহি পালোহি। এয়া দেখিছে এয়া হ'ল চিৰিকি ব্ৰিজ। হেল্ল' দোস্ত, আকৌ আজি আহিলোঁ এটা নতুন ভিডিঅ'লৈ। যিহেতু আপোনালোকে দেখি আছে বৰ্তমান আছোঁ আমি চিৰিচিৰি ব্ৰিজ আৰু আমাৰ লগত সকলো ৰাইডাৰ আহিছে। এইফালে হ'ল সমীৰ দা, ৰয়েল এনফিল্ড মেইন টিম লিড টিম, আৰু ইফালে আছে আমাৰ হোমেন দা, আৰু ইফালে আছে আমাৰ চব ৰয়েল এনফিল্ড টিম মেনেজাৰ মানে চব মানে। তো আহি বিৰাট ভাল লাগিছে। কি ক'ব আজি? বহুত ভাল, বহুত বঢ়িয়া লাগিছে ন? আচ্ছা আচ্ছা আচ্ছা। তো নদীখনৰ নাম কি বুলি কয়? চিৰিচিৰি ন? তুলি তুলি অৱস্থা নাই, পুৰা মানে হাৱা বিৰাট ফিৰফিৰাই মাৰিছে। আৰু যিহেতু চবে ফটো চটো মাৰি আছে, এইফালে চাওঁ আমাৰো ফটো মাৰা বঢ়িয়া। তো যিহেতু এইফালে অৰুণাচল আৰু সূৰ্য ওলাই আহি আছে, মই আপোনালোকক গোটেই এবাৰ ভিউটো দেখাবলৈ চেষ্টা কৰিম। তো দোস্ত আমি বৰ্তমান আহি এতিয়া আমি জাষ্ট ৰয়িং পাইছোঁহি। মোৰ পিছত যিটো চিম্বল দেখিছে, ৱেলকাম টু ৰয়িং। আৰু আপোনালোকক মই বস্তু এটা দেখাইছোঁ। এইটো হ'ল ইয়াত চেক পইণ্ট হয়। আহি কেনেকুৱা পাইছে আজি? বঢ়িয়া, মজা মজা লাগিছে ন? আৰু অলপ ঠাণ্ডা লাগিছে আৰু ঠাণ্ডা হৈছে মানে ন? বাকী বঢ়িয়া। ঠিক আছে ঠিক আছে। ফিলটো ল'ব লাগে, ঠাণ্ডা হ'লেও আহিছোঁ যেতিয়া ফিলটো ল'ব লাগে। আচ্ছা, ইয়াত ওচৰত কি আছে? ভেহিকল পলিউশ্যন টেষ্টিং চেণ্টাৰ। পলিউশ্যন চেণ্টাৰ এটা আছে, ভাল কথা ন এইটো। দোস্ত এয়া দেখিছে এয়া হ'ল মায়োডিয়া। আমি আধা ঘণ্টা 40-45 মিনিট লাগিলে, কিন্তু মই আপোনালোকক দেখাইছোঁ। খুব সুন্দৰ পৰিৱেশ, যিহেতু চাৰিওফালে বৰফে বৰফ। মই আপোনালোকক অলপ ইয়াৰ যিটো ৰাইডিং আমি কৰিছোঁ তাৰ অলপ এনজয় কৰক।
দোস্ত ফাইনেলি আমি মায়োদিয়া পালোহি আৰু বৰ্তমান মই চাৰিওফালে যদি দেখাওঁ বিৰাট মজা চব ৰাইডাৰ্ছবিলাক খেলি আছে দেখিছেনে আৰু আমি বৰ্তমান এতিয়া 8-10 হাজাৰ ফিট ওপৰত আছোহি মই এবাৰ ভালদৰে দেখাই দিছোঁ আপোনালোকে ভালদৰে চাই ল'ব আচ্ছা দাদা ক'ৰ পৰা আহিছে আপুনি আমি মৰাণৰ পৰা আহিছোঁ মৰাণৰ ন কিমান বজাত পালেহি আমি ইয়াত পালোহি প্ৰায় 9টাৰ পিছত 9:30 পালোহি 9:30 ন হয় ভাল লাগিলে খুব ধুনীয়া খুব প্ৰাকৃতিক মনোৰমা দৃশ্য বঢ়িয়া হৈছে ন লাগিছে আৰু ভাইটি কি নাম কোৱা নমস্কাৰ মোৰ নাম কাgyangogoi গগৈ আচ্ছা তো আজি ফাৰ্ষ্ট টাইম মোৰো ফাৰ্ষ্ট টাইম পিছে নহয় জানো তো পাপাৰ লগত আহিবা আচ্ছা তো দোস্ত আপোনালোকে আহিব বিশেষকৈ নাজানো নেক্সট বছৰ হ'বনে নহ'ব এইটো কোনো গেৰাণ্টি নাই কিন্তু আপোনালোকে আহি পিনে ইয়াত চিয়ৰ বহুত ভাল এনজয় কৰিব পাৰিব নে কি কয় দাদা আমাৰ অসমৰ লগত লাগি থকা জেগা হয় নেচাৰেল বিউটি মানে ধুনীয়া বৰফ পৰিছে ইয়াত আপুনি কোনো জেগাত নাপাব মই কাশ্মীৰ গৈছোঁ আপোনাৰ হিমাচল প্ৰদেশ গৈছোঁ ছিকিম গৈছোঁ গেংটক গৈছোঁ তাততো আমাৰ বহুত খৰচা পৰি যায় আমাৰ ওচৰত আজি 100 কিলোমিটাৰ ভিতৰত আমি এইখিনি পাইছোঁ ধুনীয়া এনজয় কৰিছোঁ বহুত মজা ইমানে বৰফ পৰিছে ইমানে ধুনীয়া জেগা হয় হওক আপোনালোকে চাই যাওক এবাৰ মায়োদিয়া দোস্ত কথাবিলাক শুনিছে তো আমি আৰু অলপ ৰাইডাৰ্ছবিলাকৰ ওচৰতো যাম কি বক্তব্য দিয়ে লেটছ গ' এইফালে খুব ধুনীয়াকৈ ফটো চটোবিলাক খুব ধুনীয়াকৈ মাৰি আছে পজিশ্যন লৈ আছে এইফালে সমীৰ দা হিৰণ্য এইফালে দেউৰী ভাই ঠিক আছে এইফালে কি নাম আছিলে নামটো পাৰিলোঁ নহয় হোমেন গোহাঁই এইফালে আছে আমাৰ ডাঙৰ বছ অলপ ফটো চটোবিলাক দেখাই দিছো বিশেষকে চাৰিওফালে অকল বৰফ মানে এটা প্ৰাকৃতিক যিটো মুহূৰ্ত এই মুহূৰ্তত মানে মই যিমান কম সিমান কম মানে ইমানেই কম মানে মই একো ক'ব পৰা নাই কাৰণ এই মুহূৰ্তটো চাৰিওফালে আহি বহুত ভাল লাগিছে কিমান কিলোমিটাৰ হ'ব 8,000 10,000 ফিটটো কিমান কিলোমিটাৰ হাইট হ'ব দেউৰী ভাই 11 to 12,000ৰ ভিতৰত আছে 11 to 12,000 ন আচ্ছা সমীৰ দা কি ক'ব তাৰ পৰা বিন্দা ৰাইজসকল এইফালে চাওক বৰফ এটুকুৰাৰ কাৰণে আমি ইমান দূৰৰ পৰা আছামৰ পৰা ইয়ালৈকে আহিলোঁ হয় এই চাওক ওচৰৰ পৰা চাওক এই এটুকুৰা বৰফৰ কাৰণে আমি ইমান দূৰৰ পৰা গুচি আহিলোঁ হয় আপোনালোকে যদি চাব মন আছে এনেকৈ চাব পাৰিব খাব পাৰিব এনেকৈ অলপ পিছফালে মই দেখুৱাইছোঁ পিছফালে দৃশ্যটো চাই ল'ব কি বনাইছা কি বনাইছা বোলে এইটো হয় নেকি ঠিক আছে বঢ়িয়া বনোৱা এনেকৈ বগাটো চব ক্লিয়াৰ হ'ব ধুনীয়া দোস্ত এইফালে দেখিছে কি চলি আছে আৰু আমি অলপ ওপৰলৈ উঠিবলৈ চাওঁ ব'লা
কি হ'ল বহুত ওপৰলৈকে আছে নহয় বাঁহৰ হেৰি আছে দোস্ত বৰফত মোৰ চেনেলৰ নামটো লিখো HSG ব্লগ বিঅ'লজি ব্লগ আচ্ছা কেনেকুৱা লাগিছে পৰিৱেশটো সুন্দৰ পৰিৱেশ মজা মজা সঁচাকে বহুত ভাল লাগিছে কিন্তু দেই সুন্দৰ কিন্তু অধিক পিছল হোৱাৰ কাৰণে কি হৈছে মানে ভালদৰে যাবলৈ পৰা নাই মানে আৰু গাড়ীবিলাকো আগত যাব পৰা নাই আৰু আগত মানে গাড়ী দুই কেইখন লগ পাইছোঁ কৈছে আগত বিৰাট গাড়ীয়ে ফচে যাব নোৱাৰে মানে তথাপিও আমি যাবলৈ আৰু চেষ্টা কৰিম আৰু বিশেষকৈ ইয়াত এই ৰাস্তাটো কমচে কম আমি 12,000 ফুটত ওপৰতো আছো আৰু যোৱা বছৰ কিন্তু হোৱা নাছিলে এই বছৰ কিন্তু বৰফটো জোখতকৈ অলপ বেছি বাঢ়ি গ'ল হয়তো এটা সময়ত পাছিঘাটলৈকেও আহিব পাৰে কোনো ৱাৰেণ্টি বা গেৰাণ্টি বুলিবলৈ কথা নাই আৰু তো যিহেতু দেখিছে বিশেষকৈ যিমান পাৰোঁ মই আৰু দেখাবলৈ চেষ্টা কৰিম এজন আছিলে তেখেত মৰাণৰ হয় মানে ডিব্ৰুগড়ৰ ছাইডৰ হয় তেখেতকো লগ পালোঁ চাওক কি কৰিছে আমাৰ ৰাইডাৰ্ছবিলাকে পুৰা কাপোৰ খুলিছে বৰফত আমার জমিদার এইটো একটা দেখিছে না তো দোস্ত যিহেতু প্ৰথম কথা হ'ল মায়োদিয়া মানে শব্দটোৰ কি সেই কথাটোতো জানিব লাগিব নহয় জানো তো মায়ু মানে ইডু মিচমি যিসকল আছে এই ইডু মিচমিসকলৰ মায়ু মানে হ'ল মাউণ্টেইন অসমীয়াত কয় পাহাৰ আৰু দিয়া মানে হ'ল আপোনাৰ যিটো পিক অফ দি মাউণ্টেইন মানে বিৰাট ওখ আৰু টপ মানে একেবাৰে টপ যিটো পিক এই বস্তুটোকে কোৱা হয় দিয়া সেইকাৰণে মায়োদিয়া মানে মাউণ্টেইনৰ মানে টপ আমি এতিয়া বৰ্তমান যি আমি চবতছে টপত আছোঁ পিক অফ দি মাউণ্টেইন সেইকাৰণে ইয়াৰ নামটো মায়োদিয়া বুলি ৰাখিলে তো ঠিক আছে কম কেনেকুৱা হয় ফাৰ্ষ্টতে মই আহিম আমাৰ হিৰণ্য ভাইৰ ওচৰত কেনেকুৱা পালা আজি বহুত বঢ়িয়া ইমান বছৰ পাছত কেনেকুৱা হ'ল ফাৰ্ষ্ট টাইম বহুত ভাল লাগিছে বহুত মজা আহিছে না হয় খেলিছোঁ বৰফৰ পৰা চবে হয় ধুনীয়াকৈ না হয় তো দোস্ত হিৰণ্য ভাইৰ কথাবিলাক আমি শুনিলোঁ আমি এতিয়া নেক্সট যাম নেক্সট ৰাইডাৰ ওচৰত কি ক'বা আজি যিহেতু মায়োদিয়াত আহিলোঁ আমি সকলোৱে এইটো ভাল লাগিছে মই আগতো আহিছিলোঁ দুবছৰ আগতো এটা মজা কিন্তু আকৌ এইবাৰ মজাটো বেলেগ আমি আহিছোঁ আকৌ এজন বেলেগ ৰাইডাৰ ওচৰলৈ কি ক'বা আজি
নমস্কাৰ দেই। হয় হয়। কিনো ক'ম আৰু আজি ইয়াত আহি বহুত ভাল লাগিছে। ফাৰ্ষ্ট টাইম আহিছোঁ। এই আজি নকৰা কামো কৰিছোঁ। হয় হয়। এই গৰমৰ ভিতৰত আমি চোলা খুলি কৰিব পাৰিছোঁ আৰু নাচ গান কৰিছোঁ অলপ। বঢ়িয়া বহুত ভাল লাগিছে। ভাল লগাৰ কাৰণে কৰিছোঁ। হয় হয় হয়। তো ঠিক আছে দোস্ত, কথাবিলাক শুনিছে। এতিয়া আকৌ মই নেক্সট যাম একদম নেক্সট ৰাইডাৰ ওচৰত। তো সমীৰ দা, এতিয়া আহিছোঁ আমি সমীৰ দাৰ ওচৰত। সমীৰ দা, যিহেতু আজি আমি মোৰ কাৰণেতো মই প্ৰথমবাৰ, আপোনাৰ কাৰণেতো আজি দ্বিতীয়বাৰ সম্ভৱ। মোৰ দ্বিতীয়বাৰ হয়। হয় হয়। মানে এবাৰ আহাতে আপোনাৰ বৰফ নাছিল, হয় হয়। এতিয়া বৰফ আছে। হয় বহুত ভাল লাগিল। ভাল লাগিল। হয় হয় হয়। চবকে আশা কৰোঁ যে চবে আহক মাইডিয়ালৈ। হয় হয় হয়। বৰফ খেলি কিনে ভাল লাগক। হয়। ঠিক আছে দোস্ত, আপোনালোকে কথাবিলাক শুনিছে। এতিয়া আহোঁ আমি হিৰণ্য হোমেন দাৰ ওচৰলৈ। তো হোমেন দা, কেনেকুৱা পাইছে? মজা ন? তো ফাৰ্ষ্ট টাইম, আপোনাৰ ফাৰ্ষ্ট টাইম, মোৰো ফাৰ্ষ্ট টাইম, নহয় জানো? কিন্তু হেপী, বহুত হেপী। হেপী আৰু আকৌ এবাৰ আহি পেলাই আমি নেক্সট বাৰ আৰু চেষ্টা কৰিম, নহয় জানো? তো ঠিক আছে দোস্ত, কথাবিলাক সকলোৰে শুনিলে আৰু এবাৰ জোৰত চিঞৰিব মন গৈছে মায়োদিয়া, নহয় জানো? অলপ ৱাও ৱাও, বঢ়িয়া বঢ়িয়া। মাৰা আকৌ। তো দোস্ত অলপ ফটো চটোবিলাক মাৰিছোঁ। ফটো মাৰি থাক। বৰফ বৰফ, ঠিক আছে দিয়া। বৰফ লৈ মজা। তো দোস্ত বৰফ, তো দোস্ত চাওক এইফালে চব শ্লিপ হৈ গৈছে। হা, এইটো গুচি দিয়ক, গুচি এই গাড়ীটো যাবলৈ দিয়ক। বহুত শ্লিপ। কিমান জাম হৈছে চাওক, ইয়াত জাম দেখিছে না, কিমান জাম হৈছে। তো দোস্ত চিটুৱেশ্যনটো ইমান পিছল, খুব সাৱধানতা। আৰু যিহেতু যেতিয়া মায়োদিয়া আহিব ফাৰ্ষ্ট এইডছ লৈ আনিব, বিশেষকৈ সেইটো বহুত ইম্পৰ্টেণ্ট বস্তু, ফাৰ্ষ্ট এইডছ। আৰু যদি গাড়ী বা বুলেট বা ৰয়েল এনফিল্ড যদি আনে, ৰছী আনিবই। কাৰণ দেখিছেই যে কিমান পিছলত। এতিয়া আমি দুজনক বচাইছোঁ, জাষ্ট এতিয়া প্ৰেজেণ্টত। তো দোস্ত আমি অলপ বৰফ বটলত ভৰাইছোঁ, দেখিছে বটলত ভৰোৱা। আৰু এতিয়া অলপ ৰ'দ আহিছে, আমি আকৌ এক্সপেৰিমেণ্ট কৰিম ই যিহেতু কিমান সোনকালে ই পানী হ'ব পাৰে। কাৰণ ওচৰত পানী বটলো নাই, পানী পাবলৈ নাই, আৰু ওচৰত কোনো কাৰো ঘৰো নাই। আমি এনেকুৱা এটা জেগাত আছোঁ, মানে পিক বহুত টপত মানে। তো চাই লওঁ কিমান দূৰলৈকে যায়, কি কেনেকুৱা হয়। লেটছ চি। ভৰাই যোৱা, ভৰাই যোৱা, ভৰাই যোৱা, ভৰাই যোৱা, ভৰাই যোৱা, ভৰাই যোৱা, ভৰাই যোৱা। আমাৰ জোনাই ল'ৰা নেকি? এইটো কি এইটো কি ষ্টাইল মানে? এইটো কি ডাকৰটো মজাকে ওলাই মানে। এইটো ষ্টাইলটো মানে। Yes, 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 yes. মালটো এইটো মেইন মালটো না, বঢ়িয়া মজা। দোস্ত ইয়াত সকলোৱে খুব ধুনীয়াকৈ বৰফেৰেদি মস্তি কৰি আছে। বৰফ ইজনে এজনক অলপ দলিয়া দলি কৰি আছে। আৰু কিছু দৃশ্য আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ। কেক আনিছিলো, চিপছ আনিছিলো, গোটেই পেকেটটো গোল হৈ গৈছে। মানে ইয়াত অলপ কম, যে অক্সিজেন লেভেলটো অলপ কম, একদম টাইট হৈ গৈছে। মানে হেৰি এয়াৰ টেম্পাৰেচাৰটো অলপ, গোটেই যিকোনো পেকেট চিপছ আছিলে। ফাটি যাব নেকি পাছত এয়াৰ নাপালে? ফাটিবতো নালাগে, কিন্তু ক'ব নোৱাৰো, ফাটিবও পাৰে।
গোল হৈ গৈছে গোল হৈ গৈছে। আৰু আছে ইয়াত গোটেই চব এনেকৈ হৈ গৈছে মানে চব চব এনে গোল হৈ গৈছে একদম পুৰা গোল হৈ গৈছে তো দোস্ত দেখিছেনে কেনেকুৱা হৈ গৈছে চিটুৱেশ্যনটো অক্সিজেন লেভেলৰ কাৰণে অক্সিজেন লেভেলটো অলপ ইয়াত কম যে কম আগতে এনেকৈ ফুলা নাছিলে ন তাত যেতিয়া লৈছিলোঁ নৰ্মেল আছিলে মই কোৱা নাছিলোঁ জানো হেৰি হৈ গ'ল মোৰ আগৰ এক্সপেৰিয়েঞ্চ সেইকাৰণে মই ক'লোঁ আকৌ এক পেকেট লৈ কিনে চাওঁ ট্ৰাই কৰি না দোস্ত এতিয়া মই দেখাম আপোনালোকৰ এজনে কি পজিশ্যনত ফটো মাৰে চাওক এজন হ'ল সমীৰ দা কি পজিশ্যন চাওক দেখিছেনে তো দোস্ত চাওক এতিয়ালৈকে চব ফচি আছে আমি যিমান টাইম বাঢ়ি গৈছে সিমান বৰফো বাঢ়ি গৈছে হা এয়া হ'ল আমাৰ ৰাইডাৰ্ছসকল আহি আছে হা দোস্ত যিহেতু বেছি ঠাণ্ডা আৰু বৰফ বাঢ়ি যোৱাৰ কাৰণে আমি যিমান পাৰোঁ ইয়াৰ পৰা ওলাবলৈ চেষ্টা কৰিছোঁ আৰু এতিয়া সম্পূৰ্ণ ফুল ভিডিঅ'টো মই আপলোড এইকাৰণে কৰিব পৰা নাই কাৰণ যিহেতু অলপ বেছি দীঘলীয়া হৈ যায় ছেকেণ্ড পাৰ্ট আপলোড কৰি আছোঁ আৰু কিছুদিন পাছত ছেকেণ্ড পাৰ্ট আহি আছে এটা বেলেগ জেগাত বিৰাট সুন্দৰ ঠাই আৰু যিমান পাৰোঁ আপোনালোকক আৰু দেখাবলৈ চেষ্টা কৰি থাকিম ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো ঠিক আছে দোস্ত এতিয়া এৰিছোঁ সকলোৰে ভালদৰে থাকক বাই বাই টেক কেয়াৰ